এয়া চাওক আমাৰ শাক দেখিছেনে কিমান ডাঙৰ হৈছে এয়া চাওক কবি এয়া আলু কবি দেখিছেনে আমাৰ একদম কবি বান্ধিব পৰা হৈ গ'ল বন্ধাকবি বিহুত আমি খাবই পাৰিম এয়া চাওক মই মাজে মাজে আহিছোঁ এয়া কবি মাজে মাজে কবি খেতি লগাইছিলে কবি এইপিনে আলু এয়া দেখিছেনে ফ্ৰেঞ্চবিন এইয়া ফ্ৰেঞ্চবিন লাগিয়ে আছে এইবিলাক ফ্ৰেঞ্চবিন চাওক এইয়া ফ্ৰেঞ্চবিন লাগিছে আমাৰ ফ্ৰেঞ্চবিন আছে এইয়া ফ্ৰেঞ্চবিন এইয়া আমাৰ ফ্ৰেঞ্চবিন লাগিছে আৰু এয়া লফা আছে পালেং আছে ইয়াৰ মাজে মাজে কবি এই আমাৰ ধনিয়া লফা এইয়া ধনিয়া লফা দেখিছে নেকি এইয়া দেখিছে আমাৰ আলু গোটেই এডৰা আলু বিহুৰ পিছত একদম খানিব পৰা হৈ যাব বাৰু আলু দেই ছোৱালীয়ে একদম আলু মাজে মাজে ঘূৰি ফুৰিছে খেলিছে এই আলুনিৰ মাজতে লাই অকণমানো আছে বৰ বেছি ডাঙৰ নহয় বাৰু বুলি এইখিনি মূলা আমাৰ মূলা একদম সেয়া ছোৱালী একদম শাকনিৰ মাজত সোমাই খেলি আছে দৌৰি ফুৰিছে এইয়া মূলা দেখিছেনে এইয়া মূলা একদম ডাঙৰ ডাঙৰ হৈছে মূলাৰ তলত মূলা লাগে হেৰি হৈছে গোটেই একদম আলু লাই ৰঙালাও মাজে মাজে আছে আৰু ৰঙালাও গছো দিছে ফ্ৰেঞ্চবিনো আছে আকৌ লফা পালেং ধনিয়া ৰঙালাও এইখিনি ৰঙালাও দেই জেং দিছে আৰু বগাইছে আৰু ৰঙালাও মানে পিছতীয়া হয় নি আগতীয়া হয় পিছতীয়া হ'ব চাগে এনেকৈ এইবোৰ আলু এয়া কবি বন্ধাকবি ফুলকবি এইবিলাকত বাৰু হেৰি ফুলকবি দেই ফুলকবি একদম অমিতাও আছে বাৰীত ঠিকছে অমিতা লাগি আছে পকিছে অমিতাখন এইয়া অমিতা দেখিছেনে এইয়া অমিতা লাগি আছে অমিতা লাগিছে এখন একদম বাৰুককৈ লাগিছে সেইখন অমিতা তামোল গছো আছে এখন অমিতা কেনেকুৱাকৈ লাগিছে সেইজনী ছোৱালীজনীয়ে কৈছে মোক দেখুৱাই দিয়া তাই মানে একদম গোটেই কবি গছৰ মাজে মাজে কবি পাতিয়ে এনেকৈ মাজে মাজে ঘূৰি ফুৰিছে অহা মানুহ গালি পাৰিব এনেকৈ উঠালি পঠালিকৈ ঘূৰি ফুৰিছে দেই আজিলৈ আহোঁ আৰু দেই বাই বাই